নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মই জুৰি দাস মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ অন্য এটা ভিডিঅ' দেখাম বুলি। আজি বনাই দেখাম বুলি ভাবিছোঁ এটা ৰেচিপিটো হৈছে আপোনাৰ হাক্কা নুডলছ চাওমিনৰ ৰেচিপি, ভেজ চাওমিন। চ' আপোনালোকৰ ভিডিঅ'টো চাই থাকক, মই দেখাই যাম বাৰু। এয়া পাত্ৰ এটাত আপোনালোকে চাওমিনখিনি গৰম কৰিবৰ কাৰণে পানী অলপ গৰম কৰি ল'ব। তাৰপিছত চাওমিনখিনি আপোনালোকে ইয়াতে দি দিব। বেছি সময় বইল কৰিব নালাগে, মাত্ৰ আপোনালোকে 5 মিনিট সময় বইল কৰিব। আৰু বেছি সিজালে মানে চাওমিনটো ভাল নালাগে। 5 মিনিট সময় বইল কৰিলে আপোনাৰ হৈ যাব। এনেকৈ বইল হ'বলৈ দিব আপোনালোকে। এয়া আপোনাৰ ভেজ চাওমিনৰ কাৰণে আপোনাক লাগিব আপোনাৰ বন্ধাকবি অলপ, আৰু আপোনাৰ গাজৰ অলপ, বিন অলপ, আৰু সৰু সৰুকৈ অলপ পিঁয়াজ কাটি ল'ব। আৰু আপোনাৰ এইফালে আদা একদম সৰু সৰুকৈ আপোনালোকে কাটিব, আৰু কেঁচা জলকীয়া সৰু সৰুকৈ কাটিব, আৰু আপোনাৰ ৰহুনটো সৰু সৰুকৈ কাটিব। তাৰপিছত আপোনাক আৰু লাগিব এয়া টমাটো চচ, ব্লেক পেপাৰ পাউডাৰ, আৰু ইফালে লাগিব আপোনাৰ চয়া চচ আৰু চিলি চচ, আৰু আপোনাৰ সোৱাদ অনুযায়ী অলপ নিমখ লাগিব। চ' এইখিনি বস্তু হ'লে আপোনালোকে ধুনীয়াকৈ একদম ৰেষ্টুৰেণ্টৰ নিচিনা আপোনালোকে চাওমিন ঘৰতে বনাব পাৰিব। তো চ' আপোনালোকে চাই থাকক ভিডিঅ'টো, মই বাৰু আপোনালোকক দেখাই গৈ থাকিম। আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া বইল চাওমিনখিনি এনেকৈ মই খৰাহি এটাত পানীটো যাবৰ কাৰণে ৰাখি দিছোঁ। অলপ টাইম এনেকৈ ৰাখি দিব। পানীটো থাকিলে মানে সেমেকা যেন লাগে আৰু ভাল নালাগে, পানীটো যাব দিব। আৰু এয়া মই কেৰাহী গৰম হ'ব দিছোঁ, আৰু কেৰাহীটো মানে গৰম আৰু ননষ্টিক কেৰাহীত বেছি ভাল হয়। ননষ্টিক কেৰাহী মোৰ ওচৰত নাই, চ' সেইকাৰণে ননষ্টিক কেৰাহী কৰিবৰ কাৰণে মই ইয়াতে অকণমান তেল দি দিছোঁ। আৰু ইয়াতে যেতিয়া গৰম হ'ব অকণমান তেলটো, তেতিয়া মানে এখন ননষ্টিক কেৰাহী মানে এনেকৈ তেতিয়া লাগি নধৰে আৰু মানে। চ' আপোনালোকে এনেকৈ কৰিব পাৰে। যদি ননষ্টিক কেৰাহী আছে বেছিয়ে ভাল, আৰু যদি নাই এনেকুৱা কৰি ল'ব। এই তেলখিনি গৰম হোৱাৰ পিছত এনেকৈ কটন কাপোৰ এখনেৰে আপোনালোকে এনেকৈ ধুনীয়াকৈ মুচি দিয়াৰ দৰে চাৰিওফালটো কেৰাহী মুচি দিব। তেতিয়া চাওমিনটো মানে ইয়াতে লাগি নধৰিব। আৰু এইটো মই আপোনালোকক উপায় দিলোঁ যদি আপোনালোকৰ ওচৰত ননষ্টিক কেৰাহী নাই। চ' হৈ গ'ল, মই এনেকৈ কৰি ল'লোঁ। আৰু এতিয়া কেৰাহীটো গৰম হ'ব দি মই তাত গৰম হোৱাৰ পিছত আৰু এনেকৈ তেল দি দিলোঁ। ৰিফাইন দিব আপোনালোকে, আৰু ৰিফাইনখিনি এয়া গৰম হ'ব। 5 মিনিটমান গৰম হোৱাৰ পিছতে মই কাটি থৈছিলোঁ ৰহুনখিনি দি দিলোঁ মই, আৰু কাটি থোৱা আপোনাৰ সৰু সৰুকৈ আদা ৰাখিছিলোঁ ন, আদাখিনি দি দিলোঁ। আৰু তাৰপিছত আপোনাৰ এয়া কেঁচা জলকীয়া কাটি ৰাখিছিলোঁ, এইখিনি মই দি দিলোঁ। আপোনাক দেখাইছিলে মই। তাৰপিছত এয়া সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি দিব। যিমান পিঁয়াজখিনি মিহি হয় সিমানে ধুনীয়া দেখা হয়, আৰু সেইকাৰণে আপোনালোকেও মিহিকৈ কাটিব পিঁয়াজটো। আৰু এয়া পিঁয়াজখিনি মই দি দিলোঁ। তাৰপিছত আপোনাৰ এয়া অকণমান লাৰি দিম মই। লাৰি দি তাৰপিছত এয়া কাটি থোৱা পাচলিখিনি দি দিব। ইয়াতে মই কেঁচা বিন কাটি ৰাখিছিলোঁ, আপোনালোকতো দেখাইছোঁৱে। আৰু গাজৰখিনি দি দিলোঁ। আৰু তাৰপিছত আপোনাৰ এয়া বন্ধাকবিখিনি মই এতিয়া দি দিম। এয়া দি দিলোঁ। তাৰপিছত এইখিনি এনেকৈ দিয়াৰ পিছত আপোনালোকে এনেকৈ বস্তুটো অলপ টাইম ভাজিব। বৰ বেছি আপোনাৰ 5 মিনিট বা 7 মিনিট, তাৰ ওপৰত বেছি নাভাজিব। কেঁচাপনটো মানে গেলে হ'ল, কেঁচা ভাৱটো গ'লে হৈ গ'ল, তেতিয়া ভাল হয়। তাৰপিছত এতিয়া মানে আপোনাৰ এইখিনি এনেকৈ ভাজি লোৱাৰ পিছত মই এতিয়া হৈছে অকণমান কেঁচা ভাৱটো গৈছে। এতিয়া মানে মই ইয়াতে বইল কৰি থোৱা চাওমিনখিনি দি দিম। এয়া চাওমিনখিনি মই দি দিলোঁ। চাওমিনখিনি দিয়াৰ পিছত ইয়াতে এনেকৈ দি তাৰপিছত চাওমিনখিনি দিয়াৰ পিছত আপোনালোকে অকণমান ভেজটো যাতে চাওমিনৰ লগত মিক্স হৈ যায় এনেকৈ লৰাই দিব অকণমান। তাৰপিছত যেতিয়া এনেকৈ মিক্স হ'ব, এনেকৈ মিক্স কৰিব অকণমান টাইম। এনেকৈ ধুনীয়াকৈ মিক্স হোৱাৰ পিছত আপোনালোকে ইয়াতে এতিয়া দিব লাগিব। এতিয়া আপোনালোকে দিব লাগিব আপোনাৰ এয়া চয়া চচটো। এতিয়া চয়া চচটো আপোনাৰ এয়া চয়া চচটো দি দিলোঁ। তাৰপিছত এতিয়া দিম, আকৌ অকণমান লৰাই দিব। তাৰপিছত ইয়াতে দিব লাগিব আপোনাৰ এয়া চিলি চচটো দিয়াৰ পিছত ইয়াতে আকৌ টমাটো চচটো দিব লাগিব। এয়া টমাটো চচটো দি দিলোঁ। টমাটো চচটো দিয়াৰ পিছত আপোনাৰ এয়া ব্লেক পেপাৰ পাউডাৰ আপোনালোক দেখাইছিলোঁ ন, ব্লেক পেপাৰ পাউডাৰটো দি দিব অলপ। তাৰপিছত ইয়াতে অকণমান সোৱাদ অনুযায়ী আপোনালোকৰ হিচাপত অকণমান নিমখ দি দিব।
তাৰপিছত এয়া আপোনালোকে ধুনীয়াকৈ গোটেইখিনি বস্তু মিক্স হোৱাকৈ ধুনীয়াকৈ আপোনালোকে এনেকৈ লাৰি একদম মিক্স কৰি দিব আৰু চাওঁ আপোনালোকে দেখাই পাইছে লাহে লাহে কালাৰটো আহিব ধৰিছে কি ধুনীয়া কালাৰ আহিছে আপোনালোকে দেখা পাইছে এয়া গোটেইখিনি মিক্স হোৱাৰ পিছতে বেছি ধুনীয়া দেখা হ'ব আৰু এয়া আপোনালোকক দেখালোঁ মই একদম মানে সহজভাৱে আপোনালোকেও বনাব পাৰিব আৰু বনাই চাব কেনেকুৱা পাই মোক জনাব এয়া আপোনালোকে চাওক ৰেষ্টুৰেণ্টৰ নিচিনা মই একদম ধুনীয়াকৈ আপোনালোকক চাওমিন বনাই দেখাই দিলোঁ আৰু একদম ধুনীয়া এটা গন্ধ আহিছে খাবলৈও চাগে বহুত সোৱাদ লগাই হ'ব আৰু আগতেও বনাইছোঁ মই ভালে লাগে চ' আপোনালোকক সোৱাদ লগাই হয় আৰু আপোনালোকক সেইকাৰণে মই বনাই দেখালোঁ আৰু এয়া চাওমিন ৰেডি আপোনালোকে ভিডিঅ'টো চাই থাকক এয়া চাওক আপোনালোকে চাওমিন ৰেডি হৈ গ'ল ইমান ধুনীয়া গোন্ধ ওলাইছে একদম ৰেষ্টুৰেণ্টৰ নিচিনা চাওমিন আপোনালোকেও বনাই খাব আৰু কেনেকুৱা পাই মোক জনাব ধন্যবাদ